মৰ্নিং গাইজ আজি আহিলোঁ ঢকুৱাখানা ফাট বিহু চলি আছে আপোনালোকে গম পায়ে এয়া ফাট বিহু মেইন গেটখন দেখিছে আপোনালোকে মজা প্ৰগ্ৰেম হৈ আছে ভিতৰত আজিনো কি হৈছে চাওঁ আজি ছেকেণ্ড দিনা হয় আজি 14 মে 13, 14 আৰু 15 মে বিহু চলি আছে ভিতৰত যাওঁ আহকচোন কি চলি আছে চাওঁ এবাৰ ফাইনেলি আহি ভিতৰ পাই গ'লোহি এতিয়া জেং বিহু চলি আছে ইয়াত চলি আছে জেং বিহু ওচৰত যাম আমি দেখাম আপোনালোকক মিচিং জনগোষ্ঠীৰ জেং বিহু চলি আছে ওপৰৰ পৰা দেখাম আপোনালোকক কেনেকুৱা হয় জনাব এতিয়া আছোঁ ফাট বিহু তলিত আৰু অসমীয়া স্বাভিমান গামোচা সেই গামোচাৰ এতিয়া প্ৰতিযোগিতা হৈ আছে চাওক কিমান গামোচা চবফালে গামোচা চব এই গামোচা চবফালে গামোচা আৰু এই গামোচা প্ৰতিযোগিতাৰ বিষয়ে আমি কিছু অলপ জানিবলৈ চেষ্টা কৰিম গামোচা প্ৰতিযোগিতাত সেই উদ্যোগৰ লগত আছোঁ উদ্যোগৰ লগত আমি দুআষাৰ কথা পাতোঁ এয়া কল্পনা ভৰালী বাইদেউ দুআষাৰ ক'ব নমস্কাৰ মই সকলোকে ধন্যবাদ জনাইছোঁ গামোচা হৈছে আমাৰ অসমীয়া ইয়াত আমাৰ গামোচাখন আমাৰ সাংস্কৃতিক ধৰ্মীয় বিহু নৃত্য আদি সকলোৱে অসমীয়া সংস্কৃতিত গামোচাখন অতি আদৰৰ বিশ্ব দৰবাৰ আমাৰ অসমীয়া বিভিন্ন ৰকমৰ গামোচা বাইদেউ ইমান দূৰৰ পৰা উদ্বোধন কৰিবলৈ আহিছে বাইদেউৰ মুখেৰে অকণমান বিহু শুনিলে আমি ভাল পাম বিহু অকণমান যদি আপুনি আমাৰ দৰ্শক যদি শুনাই দিয়ে অকণমান ভাল পাম গামোচা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 5গৰাকী সন্মানী শিপিনী 6গৰাকী সন্মানী শিপিনী গামোচা প্ৰতিযোগিতা এতিয়া চলি আছে গম পায় গামোচাৰ আৰু কষ্টবিলাক এতিয়া জানিম আমাৰ প্ৰতিযোগীৰ মুখেৰে এয়া আমাৰ বাইদেউ আছে আমাৰ মাজত বাইদেউ ক'ব আপুনি কিমান গামোচা আনিছে এতিয়া 32খন আপুনি ক'ৰ পৰা আহিছে কোৱাগাঁও আপোনাৰ গামোচা আৰু যদি অকণমান কষ্টৰ বিষয়ে যদি আমাৰ ৰাইজক যদি জনায় অসমীয়াৰ মান আৰু স্বাভিমান জানেই গামোচা ভাল লাগিলে আপুনি 30খনকৈ গামোচা লৈ আহিছে আৰু প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ কৰিছে আপুনি জয়লাভ কৰক তাকে ভাবোঁ তাকে কামনা কৰিছোঁ থেংক ইউ